পুৰুষে কান্দিব নোৱাৰে, ছোৱালীহে কান্দে, মতা মানুহে নাকান্দে। ভাৰতীয় সমাজে এনেদৰেই ভাবে। সেয়ে কয় কান্দিব পৰা পুৰুষ শক্তিশালী নহয়। নিজকে সুৰক্ষিত কৰিব নোৱাৰা পুৰুষে জীৱন সংগীকো সুৰক্ষা দিব নোৱাৰে। কিন্তু আচলতে এনেকুৱা নহয়। সমাজৰ ভয়ত চকু পানী লুকুৱাই ৰাখিব লাগে। কিন্তু পুৰুষে আচলতে কান্দে। পুৰুষৰ বুকুলৈ উজাই আহে এসাগৰ দুখ। দুখবোৰ উলিয়াই কাৰোবাৰ বুকুত সোমাবলৈ পুৰুষৰো মন যায়। ৰব, কথাবোৰ আমি কিয় কৈ আছো সেয়া সম্ভৱতঃ আপুনি একেবাৰে বুজি পোৱা নাই। বুজি পাবলৈ এই দৃশ্যটো চাওকচোন। দৃশ্যটো অৱশ্যে আমাৰ ওচৰৰে নহয়, মুম্বাইৰ বৰিভেলি মেট্ৰ' ষ্টেচনৰহে। এদিনাও ষ্টেচনত ভিৰ নাছিল। সচৰাচৰ মানুহেৰে ভৰি থকা ষ্টেচনটোত আছিল খালী। তাৰে এখন বেঞ্চত বহি আছিল আমি চিনি নোপোৱা যুৱকজন। তেওঁ মুখৰ মাত নাছিল, কিন্তু হৃদয়খন শোকেৰে ভৰি আছিল। সমাজৰ পৰা আঁতৰি কান্দিবলৈ ঠাই বিচাৰি ফুৰিছিল যুৱকজনে। কোনেও নাজানে কিহৰ শোকে থকা সৰকা কৰিছিল তেওঁৰ অন্তৰ। একমাত্ৰ যুৱকজনেই বুজিছিল শোকৰ কথা। হয়তো তেওঁ ভাবিছিল প্ৰেয়সীৰ কথা, যি চিৰজীৱন সংগ দিয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে। হয়তো যুৱকজনৰ মনত পৰিছিল অসুস্থ আত্মীয়লৈ। নাই, আমি মাত্ৰ অনুমানহে কৰিব পাৰো। নাজানো তেওঁ কিয় এন্ধাৰ এচুকত কান্দিছিল। কিজানি তেওঁৰ বুকুত গঢ় লৈছিল অভিমানৰ পাহাৰ। সাঁচোতে দোল বন্ধা কথাবোৰ কাকো কব নোৱাৰি যুৱকজন হৈ পৰিছিল উদভ্ৰান্ত। সেয়ে কিজানি কান্দি কান্দি অন্তৰখন তেওঁ পাতলাই পেলালে। এন্ধাৰ এচুকত হুকাই কান্দি তেওঁ পাতল কৰি পেলালে বুকুখন। পুৰুষেও কান্দে, কিন্তু পুৰুষে কান্দিবলৈ বিচাৰি ল'ব লাগে এন্ধাৰ এচুক। সেই দৃশ্যটো এজন লোকে প্ৰথমে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। যুৱকজনৰ মুখ ঢাকি প্ৰচাৰ কৰা ভিডিঅ'টোৰে তেওঁ সমাজলৈ দিব বিচাৰিছিল এটা বাৰ্তা। পুৰুষেও কান্দে। সেই দৃশ্য দেখি নেটিজেন হৈ পৰিল আৱেগিক। লুইতৰ পাৰত হালি চালি ঝাওবনবোৰে হাত বাউলি মাতিলেও উভতি নোচোৱা পুৰুষ প্ৰিয়তমাৰ এষাৰ কথাতে হৈ পৰে আকলোৱা। সেই প্ৰেয়সী গুচি গলেই পুৰুষ হৈ পৰে শিলৰ দৰে কঠিন। মানৱীয় গুণ হেৰুৱাই পেলোৱা পুৰুষে লাহে লাহে কান্দিবলৈ পাহৰে। তাৰ মাজতে এইজন যুৱকে কান্দিলে। মতা মানুহ হৈও তেওঁ কান্দি কান্দি পাতলাই পেলালে বুকুখন। তেওঁ কিয় কান্দিছে সেয়া কোনেও নাজানে। পৰোতে কয়নে মন্দুৰতকৈ অধিক কান্দোনৰ সাক্ষী হয় কোনো ষ্টেচনৰ এন্ধাৰ এচুক। প্ৰিয়জনক হেৰুৱাৰ বেদনাত মৰ্মাহত পুৰুষে অশ্ৰু নিগৰাই পাহৰি পেলাব বিচাৰে অতীত। সুৰ বুলি বুৰ মাৰিবলৈ ধৰি অচিন গহ্বৰত পতিত হোৱা পুৰুষ অকলশৰীয়া। মতা মানুহে কান্দিলে সমাজে বেয়া পায়, কিন্তু কি কৰিব, পুৰুষৰতো কান্দিবলৈ মন যায়।